বেচাৰী চন্দৰ প্ৰাৰ্থনা। হে কৃষ্ণ পুত্ৰ পত্নী সংগ তেজিত যুপদ চিন্তিনিত অগৰ্ব শূন্য সন্ত সৰ্বৰা আশ্ৰমে যায় তা সম্বাৰ মুখ পদ্মে বাজ হুইবে তুজু কথা মিত নদী ও তাতে মগ্ন হুইয়া দেহাৰ হাতয়ে অৰ্থ হে কৃষ্ণ, মই পুত্ৰ পত্নীৰ সংগ ত্যাগ কৰি সদায় তোমাৰ চৰণ চিন্তা কৰি গৰ্বশূন্য সন্তসকলৰ আশ্ৰমলৈ যাম। সেই সন্তসকলৰ মুখপদ্মইদি প্ৰকাশ হোৱা তোমাৰ গুণনাম যশৰ অমৃত কথাত মন প্ৰাণ মজি থাকি এই অস্থায়ী দেহ ত্যাগ কৰিম। ছবিচন্দৰ তোমাৰে ও বিদায় আমা কমুহিলে হৰি নাজানো তোমাৰ ততক তোমাৰ চৰণে হৰি শৰণ পুষিয়া কৰিলো তোমাৰ নামক। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত তজুগুণ নাম হৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপাময়। অৰ্থ হে হৰি, তোমাৰ পৰাই উৎপত্তি হোৱা অজ্ঞানৰূপী মায়াই আমাক মোহি থকাৰ কাৰণেই তোমাৰ স্বৰূপ উপলব্ধি কৰিব পৰা নাই। সেয়েহে তোমাৰ নামৰূপী চৰণত একান্ত আশ্ৰয় লৈ এই নামকে একমাত্ৰ সাৰ হিচাপে গ্ৰহণ কৰিলো। হে কৃষ্ণ, তুমি এই একমাত্ৰ চৈতন্য স্বৰূপ নিত্য শুদ্ধ আৰু পূৰ্ণ জ্ঞানময় বস্তু। ইয়াৰ বাহিৰে তোমাৰ লীলা ক্ষেত্ৰ ৰূপী চৰাচৰ জগতখন অনিত্য, অসত্য, অজ্ঞানময়, ভ্ৰমযুক্ত, জড় মায়াৰ দ্বাৰা ৰচনা মাত্ৰ। হে হৰি, তোমাৰ গুণ নামেহে একমাত্ৰ নিৰ্গুণ বস্তু। ইয়াৰ বাহিৰে সকলোবিলাকেই গুণময়। ইয়াকে ভালদৰে উপলব্ধি কৰি তোমাৰ গুণনাম শ্ৰৱণ কীৰ্তনকেই সাৰ হিচাপে গ্ৰহণ কৰিলো। ছবিচন্দৰ অনুধিতা পটল বাক্য হৰিৰগী হৰদাৰে বেতৰ পহাৰ যোগ্য
ব্ৰহ্মা ইন্দ্ৰ আদি দেৱযাক হেনয়দাৰত বেত্ৰ পহাৰ পাই বাৰ যোগ্য হয়ো আমি কমন বৰাক। হৰিৰ গৃহৰ দ্বাৰত ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে বেত্ৰৰ পহাৰ পাবলগীয়া হয়। তেনেদাৰত আমি বেত্ৰৰ পহাৰ পাবলগীয়া হোৱাটো কি ডাঙৰ কথা নো? আত্মনিন্দা। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মল তৰংগ চয়হীন হেনয় পৰমানন্দ অমৃত সাগৰে মুজি আশান্ত নকৰে বুদ্ধিহীন। হে হৰি সাৰ শূন্য মৃগ তৃষ্ণাৰ নৱজলে শ্ৰান্ত হৈয়া মহামোহ পাওঁ স্নান পান আচমন কৰোহ ৰমন তাতে কতহ উপঙুতল যাওঁ। অৰ্থ শান্ত, কাম ক্ৰোধ লোভ মোহ অহংকাৰ আদিৰ আন্দোলন নথকা চিদানন্দ স্বৰূপ আনন্দময়, শুদ্ধ ৰজ তম বিকাৰৰ বীজাণু নথকা সীমাহীন মহিমাযুক্ত নিৰ্মল, কোনো প্ৰকাৰৰ পাপৰ মূলিৰে কলুষিত নকৰা, তৰংগচয়হীন, শোক মোহ ক্ষুধা তৃষ্ণা জৰা আৰু মৃত্যু এই ছয় উৰ্মি নোহোৱা এনে পৰম আনন্দময় অমৃত স্বৰূপ ভক্তি সৰোবৰত মজিবলৈ কুবুদ্ধিৰ কাৰণেই মোৰ মন সাজু হ'ব পৰা নাই। হে হৰি, অসাৰ সংসাৰৰ মৰুভূমিৰ মৰিচিকা সদৃশ মায়া সৰোবৰত তৃষ্ণাতুৰ মৃগৰ জল ভ্ৰমৰ দৰেই লৰি ঢাপৰি বৰ ভাগৰি পৰিও মোহ এৰিব পৰা নাই। ইয়াতেই স্নান কায় পাণ বাক্য আচমন অষ্ট অংগৰ সৈতে মনক সাজু কৰি আৰু ৰমন চিত্তবৃত্তি মজাই ৰাখি কৰি কেতিয়াবা ঊৰ্ধ্ব আৰু কেতিয়াবা অধোগতিৰে সংসাৰ সাগৰত আয়াজাত কৰি আছো। কৃষ্ণ।